ও স্যার হইছেনে হবগে মোক বুজাচোন মই কি কৰো ককচোন বুজা না বুজিবলৈ চেষ্টা কৰক দে বুজা বুজা মানে মই কি কৰো এই কি কৰো তো কি মানে মই বুজা না ছাৰে মোক পূজাৰী কাৰবাৰটো এৰিব দিলে এতিয়া মই কি কৰো তই দে এৰিলিতো মই তেতিয়াহ'লে ভালে এতিয়া মোক ইনকামৰ ৰাস্তা এটা দিয়ক যাতে মই চলি থাকিব পাৰো কাটনিয়াৰ মই নাজানো কাটনিয়াৰ কাটনিয়াৰ এই কাগজ দুখন ভালকৈ থৈ দিবচোন আচ্ছা ঐ ছাৰ আহিছে নহয় ওলা কোন আছে এজন আপোনাৰ ঘৰত শুনা ক'লে যা ইয়াত কেতিয়া সোমাই আছে তই আহক কিয় আহক কিয় এই হালাৰ হালা কি চাই আছেনো ফুল চাই আছো হে ভেৰাইটিজ ফুল ওলাইছে ফুল ভাল পায় ন ময়ো ফুলেই ভাল পাওঁ হাফটো পটককৈ শেষ হৈ যায় হে কি কিয় কিবা ভুল ক'লো নেকি মই এয়া ফুলৰ কথা কৈ আছো মই এইটো ফটো আছক চাও কিবা এটা লিখি আছো দেই ইম্পৰ্টেণ্ট তুমি খেলিমেলি নকৰিবা কিনো লিখিছা এইখন যদি কেনেবাকে বেয়া হবলৈ ফালি পেলাম কিন্তু দে ল'ৰা কৈ দিছো হলে হাৰ্ডি বাচি পেলাম মই কিনো লিখিছা কি হৈছে চাকচোন এপ্লিকেশ্যন লিখি লৈছে কি কৰি পেলালে ই আজি সৰু ল'ৰাটোক অকলে পাই গ'ল যে পুৱা অত্যাচাৰ কৰিছে এই সৰু ল'ৰাটোক এনেকে মাৰি আধাতে এৰি দিয়ে নেকি তোৰ কিন্তু উৎপাতটো দিনে দিনে বাঢ়ি গৈছে দেই ল'ৰা তোৰ বয়সৰ ল'ৰা এতিয়া বিয়া পাতি ল'ৰা ছোৱালী কাজিৰঙাত ফুৰাবলৈ নিছে আৰু আপোনাৰ বয়সৰ ল'ৰাই লোকৰ ঘৈণীয়েকৰ গীতৰ মুখৰ পৰা জুমি থাকিছে বিয়া পাতিলে নহ'ব ছাগলী মাংস লাগিব নামৰূপৰ দিনেশ কায় কি হবিছ দিয়কচোন এক দি আছো ৰ বস কৰি আছো ওৰা আহা আজি মাক কথাটো ক'লো কি ক'লে মায়ে কথাটো কওঁ দে ফোনটো কাটি দিলে কি হ'ব বাৰু এতিয়া কিবা এটা কৰি মাক বুজাব লাগিব হ'ব দিয়া মাক ইনজেকশ্যন এটা দি ফুলাই দিম নহলে ইনচুলিন দি দিম ইনজেকশ্যন ইনচুৰেঞ্চ দি মাক ফুলাবা বয়সস্থ মানুহে ইনজেকশ্যন আৰু ইনচুলিন দিলে বিৰাট ভাল পায় জানা अरे टेंशन काहे का मैं हूं ना हे भगवान কি কথা কৈ গল হে প্ৰভু মই কাক বিয়া পাতিলো আমি সবে মুখত কোলা কাপোৰ মাৰি লম এটা এটা বেশভূষা লৈ লম তাৰপিছত এইটো সময়টো মোহন শুই আছে মোহনে শুই আছে আমি কিয় কোলা কাপোৰ বান্ধিম বাকলি এজনী কোলা কাপোৰ মাৰি প্ৰতিবাদ কৰে এতিয়া মোহন হৈ আছে আমি প্ৰতিবাদ কৰিম কি আকৌ ডিঙিৰ ওপৰত তৰমুজটো এনে লৈ আছ ন বাকলি আমি হেজাটিকে কথা কলে মই ভুল হ'ল দে বহ চাওকচোন কথাটো হৈছে আমি গোটেই সোপাই
এটা ভাজ লৈ লৈ যদি ভূত হৈ ভয় খুৱাও কিন্তু ভয় খাব ৰাতিপুৱালে দেখিবি মোহন সিদ্ধা হয় বাকলি মজাব বলক বলক বলে বলে তহঁত যা মই থানাতে আছো ছাৰ আহিলে নহলে গণ্ডগোল হৈ যাব আমাক ফটাই নিজে বাচি যাব আমি ফচি যাম আপুনি গলেহে আমি যাম মই যাওঁ তহঁত ফচিলে নালাগে 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 আমি তিনিজনেই যাম দিয়া ছাৰে আহি কাকো নেদেখিলে বেয়া তিনিটা নখৰকে ক'ত তিনিটা তোক দুটা ধৰিছো বাকলি জোকাই থাকে বোলা হৰি আও ৰাম আহিছো বা ধৈৰ্য নাই মানে আৰে কি হল গাগদা সৰি কি হল মানে আহিলো নহয় আপুনি এতিয়া আমাৰ ঘৰলৈ আহিছে যে ডিউটি পা আহিছো আমাৰ এখেত ডিউটিতে আছে ইয়ালে কিয় আহিছে মানে কেলে মানে হেৰি আৰু ললতে কলৈ আহিছো ধৰিবই পৰা নাই নহয় কি হ'ল একো নাই একো নাই বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিবা নেকি ভোক লাগিছে ৰ'ব ৰ'ব মই কিবা এটা কৰি আছো হেভি ডিউটি মাৰি আহিছো ৰ'ব ৰ'ব গাগদা আহক এয়া ভাত দিলো ভাত দিছো হ'ব দিয়া আহক আৰু মই ভাত খালোৱে এখেতলে আছিল আৰু বেয়া চেয়া নেপাব খালি ভাতহে কি হ'ল হ'ব দিয়া গাগদা আপোনাৰ হাতত কি হ'ল চামুচ লৈছে যে চক লাগিল ইলেক্ট্ৰিক চক থানাত আৰু এনেকে থিয় হৈ ভাত খাইছে যে বহি লওকচোন এৰিষ্টকেট মানুহে এনেকে থিয় হৈ খোৱাটোক বুফে বুলি কয় আগতে আমি ছাৰ লগত থাকোতে এনেকৈ থিয় হৈ এনেকে এৰিষ্টকেট ফেমিলি মানুহটো হেৰি আপুনি খাওক মই আছো হ'ব
কুমুকি বুঢ়িবা হাৰামদাদাটোৱে গোটেই মোৰ বেক চাইডৰ অৱস্থা বেয়া কৰি থৈছে কোনে পাইছে আই হয় ছয় সুস্মিতা অ বেটি ঐ কণ্ডিশ্যন হেনে বহুত বেয়া বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবাই পাৰা নাই চাইড হৈ শুই আছো হয় বাকলি মৌ একে মই গৰম পানী অকণমান চৰিয়া এটাতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে কোনেও গম নাপায় ঘাট তাকো হৈ দিবা নহ'লে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কাইলৈ ধৰিমগে বাৰু কেকেডাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া হায় মা সুস্মিতা স্যার উঠা নালাগে নেকি স্যার একো নহয় উঠা কি হৈছে স্যার চিটটোত কি আছিল স্যার আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওঁ কিয় বুলি কচোন অকণমান জোৰ দি ক কিয় মুখখন চাওঁ জয় হনুমান তহঁতকনো মোহনে মাৰে নে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে নিজে নগ'ল আমাক পঠিয়ালে ফুলাই পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে ক'লৈ গৈছাগে বাকলি এইবোৰ চাওকচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম ভালিটো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছো ই তাৰমানে আমাক কালি গম পাই গ'ল কালি কেছটো কম বুলি ভাবিছে গুচিয়ে গৈছে ৰবা এইটো কি ষ্টাইল এইটো আমি এনেকৈ খোজ কাঢ়ো আমাৰ ষ্টাইল ন তুমিতো এনেকে খোজ নাকাঢ়া নহয় আমাৰ খোজৰ কথা আমাতকে বেছি জানা যা হদিন থেকে এই ৰবা নাকত এইটো কি আছিনা ওলাইছে বা বঢ়িয়া ষ্টাইল কৈছা দেই কি হ'ল একো হোৱা নাই যা কি হ'ল একো হোৱা নাই কৈছো না যা 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 হাই মা দুখোজমান কাহিলৰ বিষটো কমেই নেকি জানি
হালত হোৱা গৰুকো নোকোৱাই এনেকে ভাইয়া ও বাইদেউ আপোনাৰ পাইলছ হৈছে পাইছত ধৰিলা যে আপুনি এনেকে খোজকাঢ়িছে যে মোৰ মন গৈছে আজি সেই জাতিকে খোজকাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা যায় তেনেহলে তুমি কিমান নাৰ্ছ বাইদেউ শুনকচোন বাইদেউ শুনক না নাই বাইদেউ নেগলেক্ট কৰিছে এইটো অপাৰেশ্যন কৰিব লাগিব পাইলছ এইটো খাটাং পাইলছ ঘৈণীয়েক যা কথা কবলৈ বাধা কৰিবি কিন্তু কৈ দিছে হলে কি হলনো পথানা বতনা তাৰ পাইলছ হৈছে বুলি বদনাম দি দিছে যে হাঁহিনে খাবি ক'ত টাইলছ লগাইছে কৈ দি ক'ত টাইলছ লগাইছে দুষ্টি কৈ দি পাইলছৰ কথাটো এডাল কি খোজকাঢ়িছে হে এইবিলাক বাদ দিও আচ্ছা ক'ত টাইলছ লগাইছে লিখা কেছ নাম্বাৰ 4720 4720 এয়াৰ এয়াৰ 2016 বিউটি অহা নাই নেকি আহিব ছাৰ তাইও তুমি এই কাগজখন ভালকৈ থৈ দিবা ঠিক আছে ছাৰ ৰাকেশ ছাৰ হ'ল ছাৰ এইখন লওক ভালকৈ ফিল আপ কৰিছনে কৰিছে আৰু এই পৰহি কোৱা কেছটো এইটো ছাৰ এক্সিডেণ্ট কেছটো গুড মৰ্নিং ছাৰ গুড মৰ্ণিং ঐ কি চাইছ ইহঁতৰ বেক চাইডটো লাগি যাওঁতে কিয় চিঞৰ মাৰি দিলে ছাৰ তুমি ওপৰ জোৰে সোমাইছা দিয়া অঞ্চলটো ডাঙৰ ন ডাক্তাৰ অথনি কেছ এটা ক'বলৈ আপুনি কিমান চিঞৰিছো আপুনি এবাৰ ঘূৰিও নাচাইছে